एवरीवन আপোনালোকে সগে থামলেন দেখি গমে পাইছে মই কিহৰ ওপৰত ভিডিওটো বনাই আছো আজি আমাৰ উত্তৰৰ কলনী বজাৰখন আপোনালোকক মই দেখাম আমি কৰ পৰানো কাপোৰ কিনো কৰ পৰা সবজি বজাৰ কৰো এবোৰ মই সকলো দেখাম আপোনালোকে ভিডিওটো কেৱল চাই থাকিব আৰু মই যিদিনাই কবাত বাহিৰত ওলাই যাব লগা হয় এদিনাই মানে ৰ'দটো বেছিকৈ দিব আৰু এতিয়া বজাৰ যাব ৰেডি মই এতিয়া গেটটো খুলিম গৈ আছো কলনী বজাৰ আৰু মোৰ লগত আছে মাৰ লগত মই গৈ আছো কলনী বজাৰ গাড়ী এখনো পোৱাই নাই আৰু ইমান ৰ'দ দিছে আজি বা মই যেতিয়াই ক'বাত ওলাই যাওঁ তেতিয়া বেছি ৰ'দটো দিয়ে আৰু যাবি নি এখন পাইছোঁ টমটম এনে খালি কৰি দিছে না আৰু এইটো হৈছে আমাৰ একদম ওচৰৰে হনুমান মন্দিৰ যেটো বহুত ডাঙৰকে যজ্ঞ কৰা হয় কিন্তু এইবাৰ কৰোনাৰ কাৰণে ইমান এটা ডাঙৰকে যজ্ঞখন কৰা নহল আৰু আহি পাই গলো বজাৰ আৰু আমি বজাৰ কৰিব আহিলে এইটো ৰাস্তাৰে সোমাই যাওঁ ইফালে গলে বজাৰ পায় আৰু এয়া হৈছে মাছৰ বজাৰ আমি ইয়াৰ পৰাই মাছ লৈ যাওঁ ইমান ৰ'দ দিছে বহুত ৰ'দ দিছে এতিয়া গৈ আছো কাপোৰৰ বজাৰটো দেখাই আছো আপোনালোকক হ'বতো হ'ব কিমান বা পাৰ্লাৰত গৈছে মায়ে পাৰ্লাৰ সেইখন এখন আৰু ইফালে পাৰ্লাৰত বহুত মানুহ আছে সেইকাৰণে অকমান বহিব দিছে বহি আছো এতিয়া স্পা 500 মই থ্ৰেডিং কৰিলো আৰু এতিয়া ঘৰত গৈ আছো বজাৰ কৰা হৈ গ'ল ঘৰ আহি পাই গলো যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে তলত থকা ঘণ্টা বাটনটো প্ৰেছ কৰি অলত সেট কৰি থব তেতিয়াহে মোৰ সকলো ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকিব আজিলৈ বাই বাই